নাম আবিদুৰ উৰুফে আবিৰ। এও কিন্তু আমাৰ ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ বাগিন, মানে হিমু মামাৰ বাগিন। পিছে মামাৰ বাগিনৰ সপোন কি? হয় আছো নহয়, কম এতিয়া। মামাৰ বাগিনৰ সপোন হৈছে অসম পুলিচ। কিন্তু মামায়ে যে বাগিনৰ সপোন বুজাই নাই। পুলিচত যোগদান দিছিলে ঠিকেই, কিন্তু 1 মাৰ্কৰ বাবে সফলতা অৰ্জন কৰিব পৰা নাই মামাৰ বাগিনে। কিন্তু মামায়ে যে মামীৰ আগত কৈছিলে এদিন না এদিন অসমৰ মুখ্যমন্ত্ৰী হ'ব, তাৰ বিপৰীতে মামাৰ বাগিনেও হাৰ নামানি এছাই ৰূপত দেখা গ'ল। ঠিকেই, ভুলেই বুজিছে। নগাঁও জুৰিয়াৰ আবিদুৰৰ সপোন বাস্তৱ কৰিব পাৰে একমাত্ৰ অসমৰ মামাই। পিছে মামাৰ ওচৰত এই ভিডিঅ'টো যাবলৈ হ'লে আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব লাগিব। চাম নহয় মামাৰ বাগিনহঁতে কিমাননো একচেপ্ট কৰিব পাৰে চেলেঞ্জটো। এছাই ৰূপত থকা আবিদুৰৰ সপোন যেন বাস্তৱ হয় তাৰেই কামনা কৰোঁ। বেষ্ট অফ লাক আবিদুৰ। পিছে এইটো আছিল নগাঁও জিলাৰ এখন স্কুল প্ৰগ্ৰাম, তাতে এছাই ৰূপত অংশগ্ৰহণ কৰিছে আবিৰে। আহছান মাৰিফৰ সহযোগত ষ্টুডিঅ'ত মই চাবিকুৰ।